পাম বৰ ভাল লাগিব মা পেহী আহিব মই খেলা জেগাৰ পৰা গুচি আহিলো ক'ত আছে মাজনী মা কি হৈছে ইমান একে চিঞৰি আছ যে মায়ে মায়ে পেহীয়ে আহে কোনোবা আহে তাতে কি হ'ল তাই ফূৰ্তিডাল চাচোন পেহীৰৰ কথা দেখোন জানই তই হা পেহীৰৰ কথা জানই আমাক একেবাৰে ভাল নাপায় ধনী ঘৰত বিয়া হৈছে ফেশ্বন কি দেখিবি এতিয়া তাই আহি পেলাই চাবিহিচোন কিডাল ক'ব তই অকণমান চাফা হৈ ল'বি পেহীৰে একেবাৰে ভৰিৰ পৰা ওপৰলৈকে চাই আগতকৈ পেহীৰে বৰ অহংকাৰী হৈ গ'ল মই সেইকাৰণে ইমান ভাল নাপাওঁ আহিছে আৰু ইমান ফূৰ্তি কৰি নাথাকিবি এই পেহীৰে কাপোৰ আনিব তোলৈ এইডাল আনিব কাপোৰ তাই ফূৰ্তি চাচোন নানে কাপোৰ কানি ইমান আশা নকৰিবি আহিব যা ভিতৰলৈ গুজাগে যা আৰু অকণমান চাফা হৈ ল'বি পেহীৰে খুব চাই ইমান তাই ফূৰ্তি চাচোন ছোৱালীজনী যিজনীহে পেহীয়েক পাইছে ইমান অহংকাৰী মোৰ অকণো ভাল লগা নাই তাই যে আহিব একেবাৰে ভাল লগা নাই চব চুকে কোনে ৰাস্তা পকাৰ হৈ গ'ল এইখন গাঁৱতেই হোৱা নাই আৰু কোনো লাগি দিয়া মানুহ আছেনে নাইয়ে নে আগধৰা মানুহ কোনোৱেই নাই চাগে মোৰ আহিব মন নাযায় সেই গাঁৱত বৌ আছেনে নাই আছেনে নাই নে কাৰোবাৰ ঘৰত চাহৰ জুতি লৈ আছে নেকি গাঁৱলীয়া মানুহ আকৌ সেইটোৱে স্বভাৱ নহয় বৌ নে ক'ৰবাত কচু ঢেকীয়াই বিচাৰি ফুৰিছে নেকি সেইবিলাকে খাই হেৰি কৰি আছে নহয় বৌ আছেনে নাই পেহী পেহী মা আছেনে নাই চাও ইমান লেতেৰা একে মুখ নথৈবি তেনেকে মা আছেনে নাই মা ক'ত গ'ল আগত ভৰি হাত ধুই নাই অনা মই কাপোৰ চাপোৰ চি ঘৰত থাকিলে বুলি এনেকে থাকেনে কেনেকে থাকে এই বৌজনীও নহয় কেনেকুৱা একে গাঁৱলীয়া হৈ আছে যে গাঁৱলীয়াই পোৱালি কেনেকে চাফাকে থব লাগে চেণ্ডেল চা তাই হেৰি চোলা চা যা ভৰি হাত ধুই কৰিছিলো পেহী আহিব বুলি মোক ধমকিয়ালে পেহী আহিব বুলি কি আনিম কৈছিলে মোক ধমকিয়ালে পেহী আহিলে মই তোক অথনি কৈছিলো নে নাই অথনি কৈছিলো নে নাই তেনেকে নাথাকিবি পেহীৰে কথা নাজানো যি অহংকাৰী তোক মই অথনিতে কৈছিলো মোৰডাল আচৰিবি সেইকাৰণেহে ক'ত আছে পেহীৰে বহিব কলি নে নাই হ'ব যা এতিয়া যা অকণ চাফা হৈ ল একেবাৰে দেখা নাই টাউনত বিয়া হৈছে সেইকাৰণে যা মোৰ ওচৰ আচুৰি ল'গৈ যা বাম এতিয়া আহিছে দূৰৰ পৰা সেই মুৰ্গীটোকে ধৰোঁ আৰু ধৰি চাওঁ আৰুনো তাই আহিছে ছোৱালীজনীকনো কিয় তেনেকৈ ধমকিয়াব লাগে ইমান ফূৰ্তি কৰি আছে ছোৱালীজনীয়ে পেহী আহিবকে চিঞৰি আছে কিয়নো ধমকিয়াব লাগে ৰচোন মইহে কথা পাতিবগৈ লাগে মুৰ্গীজনী ধৰি লওঁ আগত আজি তহঁতক ধৰিব লাগিব পলাহে গুচি গৈছে বাৰুকে কওঁগৈ সেইডালক মদাহি ঘৰখনতে নাথাকে কি যে মিলাওঁ আৰু নোৱাৰিলে আৰু ব্ৰইলাৰ মাংসকে খুৱাব লাগিব আনি পেলাই সেইজনীক লগ ধৰি আহোঁ মইতো অকণো ভাল পোৱা নাই তাই যে আহিছে মই জানোৱেই অহংকাৰী বুলি ষ্টেণ্ডাৰ মানুহ মোক বা কি কয় গৈ চাওঁ তাইৰ ওচৰত নিজে বহু আৰু ক'ত যে আছে দাদাটো মদ খোৱাৰ বাহিৰে একো নাজানেই নহয় সেইকাৰণে মোৰ আহিবলৈ মন নাযায় ইহঁতে মানে ভনীয়েকজনী আহিছো কোনো মানে হেৰি নাই সেইকাৰণে মোৰ আহিব মন নাযায় তই আহিলো ক'ত সোমাই আছিলে বাৰীখনত সৌৱা মুৰ্গী এজনী ধৰো বুলি ভাবিছো তোক খুৱাবলৈ আকৌ এই কাপোৰবিলাক মোক কি তেনেকে পিন্ধি আছে কিনো পিন্ধো আৰু ঘৰত থাকিলে মানে উৰণি চুৰণি এৰক আৰু একে গাঁৱলীয়া হ'লে বুলি তেনেকে উৰণি চুৰণি লৈ নাথাকে আজি গাঁওখনত দেখোন জানই আমাৰ গোটেই বোৱাৰীখিনিয়ে উৰণি লয় মই নল'লে আৰু কি ক'ব আৰু অকণ কাপোৰ চাপোৰ ভালকে পিন্ধি থাকিব মই এইবিলাক ভাল নাপাওঁ হ'ব দে তই আহিছহে মৰমৰ মাত এষাৰো দিয়া নে কাপোৰখিনিহে চাইছ আৰু তই আগত চাব লাগিবই যেনেকুৱাহে ফেডেলি হৈ আছে নহয় আপুনি মই আকৌ কি খুৱাম কি নোখোৱাকে মৰিছো তই আকৌ মোক কাপোৰযোৰহে চাইছ ছোৱালীজনীকো ইমান লেতেৰাকে থৈছে নহয় তাইক মই অথনিতে কৈছিলো মোৰডাল আচুৰি ল'বি বুলি অকলে আহিলো বুলিহে লগত যদি মানুহটো অহা হ'লে কেনেকুৱা হেৰি কৰিলে হয় তাই খেলি আছিলে হ'ব দে যা মোক ভাতখিনি ধুই ল মই ভাত বনাওঁগৈ মই ভাত নাখাওঁ ভাত নহ'লেও হ'ব মোৰ তেনেকেনো কিয় কৈছ ইমান দিনৰ মূৰত আহিছ
দাদাখন কথা জানই মদ খাই গোটেইখন পিনপিনে ঘূৰি ফুৰে আগৰ ককায়ে নহয় মোৰ সেইকাৰণে আহিব মন নাযায় ইয়ালৈ হ'ব সেইবিলাক শিকিব নালাগে মই ইমান কষ্ট কৰি মুৰ্গীজনী ধৰিম বুলি ভাবিছিলো সেই ককায়ে একেলগে আহিয়ে পোৱাহি নাই তাকে আপুনি ভৰি হাত ধুই পেলাই চাফা হৈ লওক যাচোন তই আগত ধুই লগে মই ধুমগৈ ভাত চাত কেইটা খাই যাবি আৰু কিয়নো নাখাওঁ কৈছো আৰু ইমান দিনৰ মূৰত আহি ইমান লেতেৰা পেতেৰাকে থৈছে পানী চানী অকণ সুবিধা কৰি লোৱা নাই মই তুলিব নোৱাৰো পাই নুঠো আৰু মই ঘৰলৈ যাওঁ আৰু নহ'ব ইমান লেতেৰা অ' বৌ মই ভাত চাত নাখাওঁ আৰু ঘৰলৈ যাওঁ আৰু পল্লৱীজনী আহিছে ঘৰত চাই আহোগৈ ৰ তুমি ইয়াতে আছা মই যাবই ওলাইছো যোৱা আগত তোমাকে মই চাওঁ বুলি আহিছো তুমি বিয়া হ'লে ইমান ধুনীয়া লাগিছা ষ্টেটো কৰিলাচোন তুমি নালাগিব বুলি কৈছো নহয় মই বেয়া পাওঁ লোকৰ গাত এনেকে টাচ কৰিলে মানে যাওঁ আৰু মই কিয় ভাত পানী নোখোৱা নেকি নাখাওঁ মই ভাত পানী ইমান লেতেৰা বৌজনী যে লেতেৰা কোনে এইখন ঘৰত হেৰি কৰেও মই যাওঁ ভাই এইজনী ইমান অহংকাৰী নে আগৰ নিচিনা পল্লৱী নহয় আৰু দেই বা তাকে চাওঁ বুলি আহিছো আকৌ ইমান ফুটানি একদম গাত চুই চাওঁতে একেবাৰে ইমান বাহাদুৰি দেখাব আহে বৌজনী বা আছিলে নাই অ বৌ ওলাই আহকচোন ইয়াতে বহিব আৰু ওলাই নাহক বা নাহক আৰু তই আহিলি তই মই বহি আমাৰ এই ক'ত গ'ল আকৌ গুচি গ'ল আকৌ ঘৰত ইমান বাহাদুৰি কথা হে মই মাংস অকমান আনি পেলাই ভাত সাজ খাই যা কৈছো মই আকৌ ভাত আকৌ খাই যাবনে নোযোৱা বুলি সুধিলো আকৌ নাখাওঁ মই এনেই যি ফুটানি মাৰি পেলাই গুচি গ'ল ইমান দিনৰ মূৰত আহি চাচোন ইমান দিনৰ মূৰত আহিছে তাই ভাত সাজ বাৰু খাই যাব নোৱাৰি নে ইমান একে বাহাদুৰি কথা কেইটামান কওঁ নহয় মই তাৰ আগে গাত চুই চালো বিয়া হ'লে ইমান ধুনীয়া হৈছে বুলি একদম হাতহ বুলি এনেকৈ ঠেলা মাৰি দিছেগে মোক বৰ দুখ লাগিছে এই মানুহজনী আগতকে বহুত চেঞ্জ হ'ল আগৰ পল্লৱী হৈ থকা নাই আৰু এতিয়া মানে বহুত বেলেগ হৈ গৈছে বৰ দুখ পাইছো আৰু মই তুমি আকৌ নেকান্দিবা আকৌ কি দৰকাৰ লাগিছিল কান্দিবলৈ কাৰণে তাৰ এতিয়া ইমান অহংকাৰী সি তাৰ নিজৰ অহংকাৰী নিজৰ গাতহে থাকিব তাক একেবাৰে ওচৰৰ ছোৱালী হয় বুলি আমি চাব আহিছো তাৰ কান্দি নাথাকিব এতিয়া মই যাওঁ আৰু যেনেকুৱাহে মই লাজ পালো কান্দিবলৈ দৰকাৰ নাই মই যাওঁ আৰু দেই আপুনি থাকক ওচৰ চুবুৰীয়াও আহিলে তাইক চাবলৈ তাই এনেকুৱা কৈ থৈ গৈছে এইবিলাকৰ কাৰণেনো কোনে কান্দে এজনী আহিলে আহিব নাহিলে নাই মই আগৰ পৰাই জানো তাই যে অহংকাৰী হৈছে এজনী কথা চিন্তা নকৰো